বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ মাছৰ আঞ্জা। মানে মাছ আৰু আলু, ফুলকবি আৰু মটৰেদি বনোৱা সহজতে বনাব পাৰি মাছৰ আঞ্জা। সকলোৰে ঘৰতে খায়েই এইটো। মাছখিনি এনেকৈ হালধি নিমখ দি পেলাই মই ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত সেই একেখন কেৰাহীতে আদা, পিঁয়াজ আৰু তেজপাত লৈ পেলাই অলপ লৰাই আছোঁ। বেলেগ একো লোৱা নাই, অকল আদা আৰু পিঁয়াজ আৰু তেজপাতেই লৈছোঁ। আৰু এইদৰে মই বিলাহীখিনি মিক্সিত পিচি লৈ পেলাই দি দিছোঁ। তাৰপিছত ঘৰতে খোৱা মছলাখিনি এনেকৈ বিলাহীৰ লগতে দি দিছোঁ। অকণমান দেৰি লৰাই থাকিব লাগিব। এতিয়া নিমখ অকণ দি দিব লাগিব। নিমখ অকণ দি আপোনালোকে এনেকৈ লৰাই থাকিব। অকণমান ৰঙা হ'লেই যেতিয়া বিলাহীটো ভাজ খাই যায়, তেতিয়া আপোনালোকে এনেকৈ ফুলকবি, মটৰ আৰু আলু আপোনালোকে যদি খাই দিব, মই খাই ভাল পাওঁ সেইকাৰণে দি দিছোঁ। এনেকৈ আলুখিনি, মটৰখিনি আৰু ফুলকবিখিনি ফ্ৰাই কৰি থাকিব, মানে ভাজি থাকিব। ভাজি অকণমান ভজা যেন হ'লে আপোনালোকে এনেকৈ গৰম পানী দি দিব। গৰম পানী দি দিলে উতলটো আহিয়ে যায় লগালগ। তেতিয়া আপোনালোকে এই মাছখিনি দি দিব। মাছখিনি হ'লেই আপোনালোকে ধনিয়াখিনি দি দিব তাতে। এয়া আপোনালোকৰ চব অতি সহজতে বনাব পৰা ফুলকবি, মটৰ, আলুৱেদি বনোৱা মাছৰ আঞ্জা। থেংক ইউ।